পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ভাস্কৰ প্ৰেম হাজৰিকাৰ সুন্দৰ অনুভৱৰ ৰেডিঅ' অন্য এটি খণ্ডৰ মাজলৈ। বৰষুণৰ কোমল টোপালবোৰে কৃষকৰ ৰুমাল বুকুৰ সপোনৰ জন্ম দিয়ে। সময়বোৰৰ লগে লগে ডালিমী গাঁৱৰ পথাৰখন সেউজীয়া পৰা সোণোৱালী হয় আৰু পথাৰৰ ধানবোৰ গৰ্ভৱতী হয়। এতিয়া চাৰিওফালে কেৱল কেঁচা ধানৰ গোন্ধ। মোৰ পিতাৰ সপোনবোৰ জোনাকমুখী হোৱাৰ দিশে ধাৱমান হৈছে আৰু দাইটি ৰেডিঅ'ৰ বুকুৰ পৰা বাজি আহে এটি সুৰ। পকা ধানৰ মাজে মাজে সৰু সৰু আলিও সৰু সৰু আলি। পকা ধানৰ মাজে মাজে সৰু সৰু আলিও সৰু সৰু আলি। আলিত পৰি গীত জোৰে জাক বালি মাহি সৰু 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 আলিও সৰু সৰু আলি। পকা ধানৰ মাজে মাজে সৰু সৰু আলিও সৰু সৰু আলি। এই সুন্দৰ কালিজয়ী সংগীতটোৰ গীতৰ তালে তালে পকা ধানবোৰে বতাহত হালি জালি কৃষকক হাত বাউল দি মাতে। সংগীতটোৰ সুৰৰ দৰে বালিমাহীজনীৰে নীলা আকাশৰ বুকুত উৰা মাৰে। কৃষক, বনৰীয়া চৰাই সকলোৱে মনত এতিয়া অপাৰ আনন্দ। পকা ধানবোৰত চৰাই জাকটো পৰে আৰু কৃষকে চাংঘৰৰ বুকুৰ পৰা সুৰ সুৰ ধ্বনিৰে পথাৰখনৰ বুকুত আকৌ সুৰ এটা সৃষ্টি কৰে। পিতাই আজিকালি পথাৰলৈ সঘনাই যাব লৈছে, সোণোৱালী ধানবোৰৰ মাজত নিজকে বিচাৰি। পাহৰি যায় সকলো দুখ ভাগৰ। হেঁপাহৰ সোণোৱালী শস্যই পোহৰাই দিয়ে সকলো চিন্তা, মাথো হেঁপাহৰ চকু দুটাই সুখৰ মেলা পাতে। সোণোৱালী ধানবোৰে পিতাইক দিব মৰমৰ ৰেডিঅ'টোৰ ঠিকনা। ধানডৰা এইবাৰ বহুত ভাল হৈছে। পিতাইৰ সপোনটোৰ দৰে লহপহকৈ বাঢ়িছে। মাজে মাজে ধাননি কোচা গোন্ধ আৰু দাইটিৰ ৰেডিঅ'ৰ গীতবোৰৰ মাজত নিজকে আৱিষ্কাৰ কৰে। আহ, কি যে অনন্য সুবাস। আপুনি মোৰ পিতাইক সুধিব ভালপোৱা গভীৰতাবোৰ নাইবা পথাৰখনৰ জীয়া কাহিনীবোৰ। ডালিমী গাঁওখন এতিয়া বৰ ব্যস্ত। দাৱনীৰ গাত তত নাই, ডাঙৰি বান্ধিব হ'ল। পিতাই বৰ হেঁপাহে ধানডৰা দাইছে মুঠি মুঠি আঙুলিৰ ভাজেৰে। আঘোণৰ কুঁৱলী ফালি সকলো যে এতিয়া বৰ ব্যস্ত লখিমী আদৰাত। গাঁওখনৰ ৰাস্তাবোৰ এতিয়া ব্যস্ততা মেৰপাকত বন্দী। গৰু গাড়ী পিঠিত উঠি লখিমী আহিছে গাঁওখনৰ প্ৰতিজন লোকৰ ঘৰলৈ। আয়ে চোতালখন গোবৰে মচি চিকুণ কৰি ৰাখিছে। পিতাই উদং ভঁৰালটো পূৰ হ'ব। কাতিৰ দুখবোৰ আঁতৰি আঘোণৰ সফল কাহিনী এটা আকৌ আৰম্ভ হ'ব। জীৱনটো এনেকুৱাই, দুখবোৰৰ মাজতেই সুখবোৰ আছে। জীৱনটো মাথো হাঁহিৰে উদযাপন কৰক। আপোনাৰ বুকুতো সফল কাহিনী এটাৰ সৃষ্টি হ'ব। মাথো দুখৰ দিনবোৰত নিজক হেৰুৱাই নেপেলাব। আজিকালি মোৰ পিতাৰ আকৌ বৰ গৰ্ব হৈছে। তেওঁ দদাইটি ৰেডিঅ'ৰ সুৰ নুশুনে, নিজেই এটা ল'ব আৰু স্বাধীনভাৱে সুৰৰ মাজত দেউল সাজিব। কাৰণ তেওঁ চোতালত এতিয়া আঘোণৰ মাদকতা। জোনাক নিশা এপৰলৈকে মৰণা মাৰে। কেৰাচিন তেলৰ লেম্পটোৰ পোহৰে চোতালখন পোহৰাই ৰাখে। গাঁওখনত এতিয়া সোণগুটি গোন্ধ। এইকেইদিন বলদহালৰ বৰ কষ্ট হৈছে। মৰণা মৰা শেষ হ'লে বলদহালক পিতাই বৰ মৰম কৰে। পিতাই এইকেইদিন মোক মৰণা মাৰিব শিকাইছে। ধান খেৰবোৰ ভৰিত চুচুৱাই বলদহালক খেদি নিওঁ। মাজে সময়ে খেৰবোৰ ভৰিত পাক খাই মৰণাৰ ওপৰতে লুটি খাই পৰোঁ। কিবা এটা আনন্দ আছে। পিতাই হাঁহি মাৰি একেথৰে চাই ৰয়। আমাৰ পোনা ডাঙৰ হ'ল। পিছদিনা চোতালত দমাই থোৱা খেৰবোৰৰ ওপৰত সমনীয়াৰ লগত থিয় জাপ দিওঁ।
গৰু গাড়ীখনত বহি দৰা কইনা খেলোঁ। ডালিমী গাঁওখন এতিয়া নখ খোৱাত ব্যস্ত। প্ৰতি ঘৰতে ঢেঁকীৰ শব্দই তাৰ উমান দিয়ে। আয়ে ঢেঁকীটো মচি সেৱা এটা জনাই সোণগুটিৰ ওপৰত হেঁচা এটা দিয়ে। আজি পিতায়ে নখ খোৱা পাতিছে। ওচৰ চুবুৰীয়া সকলো আহিছে। আইৰ গাত তত নাই। জুহালত জুইকুৰা বৰ ৰঙাকৈ জ্বলিছে। কোমোৰাৰ লগত হাঁহ ৰান্ধিছে। বেঙেনা পুৰিছে। ঔটেঙা ৰৌ মাছ জোল পলাইছে। বৰ তৃপ্তিৰে সকলোৱে খালে। কাইলৈ পিতাই দেওবৰীয়া হাটলৈ যাব। ধানেমন মহাজনক দি ৰেডিঅ' এটা আনিব। পিতাই গাত তৰণি নাই। মোকো লগত লৈ যাব বোলে। আজি পিতায়ে আইৰ লগত আলোচনা কৰিছে। ৰেডিঅ'ৰ ওপৰত গোপন বৈঠক। আয়ে হাঁহিছে পিতাৰ সান্নিধ্যত। পিতাৰ হাঁহিত ঘৰখনে নতুন আভৰণ পিন্ধে। যেতিয়া ভালপোৱাৰ সম্পদটো প্ৰাপ্তি হয় তেওঁহে জানে তাৰ আনন্দ কিমান। এয়া মোৰ পিতাই সুধিব। কাইলৈ পিতাই হাটলৈ যাব। তেওঁ সপোনৰ ঠিকনা বিচাৰি। এটা নতুন জীৱন আৰম্ভ হ'ব।